প্ৰতিযোগিতা আছিলে আৰু মই মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ছোৱালীৰ ভিতৰত মই অকলে আছিলোঁ, সেইটো কাৰণে অলপ ভয়ো লাগিছিলে। বাট এয়া হৈছে আহি পালোঁ, বহুত ভাগৰ লাগিছে, ইমানেই ভাগৰ লাগিছে ক'ব পৰা নাই। সেয়া সমিতি মানুহবিলাকে কিবা কিবি কৰি আছে। আজি যিহেতু বিহুৰ লাষ্ট আৰু আমাৰ গাঁৱত আৰু বিহুৰ লাষ্ট আছিলে আৰু ইমান ভাগৰ লাগিছিলে ক'ব পৰা নাই। মই থিয় হ'ব পৰা নাই, এনেকুৱাই মানে মোৰ ভাগৰ লাগিছিলে। আমি সকলো মাৰাথন দৌৰ প্ৰতিযোগী সকলক আমি আমাৰ সমিতি উদযাপন সমিতিৰ তৰফৰ পৰা আমি আচলতে যিসকলে মাৰাথন দৌৰ দি পাইছে সেইসকলে গম পায় কেনেকুৱা কষ্ট। জয় হৰি বোলা, জয় ৰাম বোলা, গোহালিত গৰু হ, পুখুৰীত মাছ হ। শুন কি হৈছে কোৱা আকৌ তোমালোকে? পুখুৰীত মাছ হওক, গৰু তামোল পাণ হওক। আমাৰ ভাগিন আৰু ভতিজা দুয়োটাই খুৰাকক সেৱা কৰিছে। সিহঁত দুটা হুঁচৰি গাইছে বোলে, আমাৰ ঘৰত হুঁচৰি গালে, এনে গান লগাই দিছে, নাচিলে, নাচি কৰি ভাগৰ লাগিছে, সেৱা আশীৰ্বাদ লৈছে বোলে। দুয়োটাকে 10 টকা দি দেখিছেনে পলালে সিহঁতৰ দুষ্টামি। মৰিগাঁৱলৈ বেংকলৈ আহিলোঁ পইচা জমা দিবলৈ, আৰু সেয়া মানে দেখিছে দুজনী আহিলোঁ এতিয়া বেংকৰ পৰা, এখন ৰিচিপ্ট, পইচা জমা থ'লোঁ। এতিয়া কাপোৰ দোকানলৈ যাম। মৌচুমীয়ে চেলাৰী ট্ৰেডিং কৰিব সোমালে আৰু এই আমি দুজনী মামাহঁতৰ ঘৰলৈ গ'লোঁ কাপোৰ আনিবলৈ। আৰু ঘৰলৈ আহিবৰ কাৰণে আমি টেম্পুত উঠিছোঁ। মানুহ মাতি আছে ড্ৰাইভাৰটোৱে। ঘৰত নগ'লোৱে, ঘৰৰ পৰা গাড়ীৰ পৰা নামি আকৌ এইফালে কাপোৰ নিবলৈ সোমালোঁ। আৰু ফাইনেলি বিয়া ঘৰলৈ যাব ওলাই মেলি ৰেডি, কাইলৈ সিহঁতক বিয়া ঘৰলৈ গৈ আছোঁ। ফাইনেলি ওলাই আকৌ ৰেডি দুইজনীয়ে, ইমান বহুত টাইমৰ মূৰত এতিয়া ওলাই আকৌ আহিলোঁ। সেয়া পথাৰৰ মাজত যে ধাৰণি মাজে মাজে গৈ আছোঁ। বৈষ্ণৱী মোমায়েকৰ ঘৰত সোমালোঁ, তাৰপিছত আকৌ আহি সকলোদলৈ সোমালোঁ, তাৰপিছত আহি খট গ'লোঁ, কৈ আছে নহয় মই ভয় চবাৰ নিদিলেও হ'ব। এন্ধাৰ এন্ধাৰ লাগিছে ন? এনচাম থাকে বিয়া ঘৰলৈ এণ্ট্ৰি মাৰিছোঁ। আহা আহা, সোমাই আহা, সোমাই আহা। ফাইনেলি বিয়া ঘৰৰ পৰা আহিলোঁ, এতিয়া আমি দুজনী ঘৰলৈ গৈ আছোঁ। তাই যাব পেহীয়েকৰ ঘৰলৈ আৰু মই যাম নিজৰ তেজৰ ঘৰলৈ। এতিয়াও বাই বাই, ভিডিঅ'টো সমাপ্ত কৰিছোঁ, বাই বাই।